Hello and welcome to our platform. Our platform লৈ সকলোকে স্বাগতম জনাইছো। So GTPGT এটা আপডেট লৈ আহিছো আপোনালোকৰ মাজত যে GTPGT যেটো এপইন্টমেন্ট খিনি এটো ডেটটো কেতিয়া হ'ব পাৰে। তো গতিকে সকলোৱে হেতু এটা ডাউট হৈ আছে। তো বলকচোন আজি সেই ডেট খিনি বা ডেট কেতিয়া হ'ব পাৰে GTPGT এপইন্টমেন্টৰ অকমান আলোচনা কৰো। Points from CM's Facebook Live. তো মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱাকালি ৰাতি ফেসবুক লাইভত আহিছিলে আৰু আহি তেওঁ কিছুমান কথা জনায়। প্ৰথমতে তেওঁ কৈছিলে 6 নৱেম্বৰ 2025ত এলপিপি ফাইনেল লিষ্ট দিয়া হ'ব অৰ্থাৎ যোৱাকালি ৰাতি, কিন্তু পিছত শিক্ষামন্ত্ৰী ডাঙৰীয়া জনায় যে নহয় 7 তাৰিখে দিব বুলি, অৰ্থাৎ আজি দিব। আৰু এপইন্টমেন্ট খিনি 9 তাৰিখে দিব এই মাহৰে। তাৰ পিছত তেওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া আকৌ কৈছিলে যে তেখেতে কৈছে যে নৱেম্বৰৰ ভিতৰতে পুলিচ ডিপাৰ্টমেন্টৰ এপইন্টমেন্ট খিনি দিব। কথাটো গুৰুত্ব দিব, নৱেম্বৰৰ ভিতৰতে পুলিচ ডিপাৰ্টমেন্টৰ এপইন্টমেন্ট দিব। আৰু যিদিনাখন এপইন্টমেন্ট দিয়া হ'ব নৱেম্বৰৰ লাষ্ট উইকতে হওক বা নৱেম্বৰৰ মাজতে হওক, যিদিনাখন দিয়া হ'ব তাৰ ঠিক পিছদিনাখনে 4000 ভেকেন্সি ওলাই দিব। সেই কথাটো তেওঁ কৈছে। আৰু এফালে তেওঁ আৰু এটা কথা কয় যে এডিআৰই 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ এপইন্টমেন্ট সমূহ নৱেম্বৰৰ লাষ্টত অথবা ডিসেম্বৰৰ ফাৰ্ষ্টত। তো এতিয়া ঘটনাটো চাওক আপোনালোকে যে ইয়াতে এপইন্টমেন্ট খিনি 9 তাৰিখে এটো মাহ 9 তাৰিখে দিলে আৰু এডিআৰই খিনি নৱেম্বৰৰ লাষ্টত বা ডিসেম্বৰৰ ফাৰ্ষ্টত দিয়া কথা ক'লে। কিন্তু মাজতে তেওঁ এটা কথা ক'লে ইন বিটুইন, মানে এইখিনি সময়ৰ মাজতে। আৰু সেই ইন বিটুইন যেটো শব্দ এইখিনি সময়ৰ মাজতে, এটো অৰ্থটো মই এটোৱে বুজি পালো একৰ্ডিং টু মি যে 9 নৱেম্বৰত যদি এপইন্টমেন্ট দিয়ে এলপিপি খিনি আৰু নৱেম্বৰ আৰু ডিসেম্বৰৰ লাষ্টত যদি আপোনাৰ এডিআৰই খিনি দিয়ে, তেতিয়া হলে ইন বিটুইন এইখিনিৰ মাজতে 9ৰ পৰা ডিসেম্বৰৰ ফাৰ্ষ্ট লৈকে এইখিনিৰ মাজতে GTPGT এপইন্টমেন্ট দিয়া হ'ব। অৰ্থাৎ ডেট উইল বি ডিক্লেয়াৰ্ড শৰ্টলি। তেওঁ কৈছে যে খুব সোনকালে ডেটটো জনাব। তো এতিয়া শেষলৈকে তেওঁ আৰু এটা কথা কয় যে নৱেম্বৰ লাষ্ট বা ডিসেম্বৰৰ ফাৰ্ষ্টত গোটেই এপইন্টমেন্ট দি শেষ কৰিব। এতিয়া মই 4 নম্বৰ আৰু 5 নম্বৰ পইণ্টৰ পৰা এটা কথাই বুজি পাইছো যে 9 নৱেম্বৰ 2025ত আৰু নৱেম্বৰ লাষ্টত আৰু ডিসেম্বৰ ফাৰ্ষ্টত এইখিনিৰ মাজতে এপইন্টমেন্ট হ'ব। অৰ্থাৎ 20, 22, 25 বা আপ টু 15 আফটাৰ 15 নৱেম্বৰ বা বিফোৰ 5th নৱেম্বৰ এইখিনিৰ মাজতে এপইন্টমেন্ট খিনি হ'ব লাগে। মই এটা ধাৰণা কৰিছো যে তেখেতৰ কথাৰ পৰা, তেখেতে যেটো ফেসবুক লাইভ দিছিলে সেই কথাৰ পৰা আমি অনুমান কৰিব পাৰো। তো আপোনালোকে ভালকে ভিডিওটো আৰু এবাৰ শুনি ল'ব। ঠিক আছে। সো এইখিনি আছিল আজিৰ ভিডিওটো। সো থ্যাংক ইউ ফৰ টুডে। উইল মিট ইন দ্য নেক্সট ক্লাস। বাই বাই।